হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাৰ্থ এণ্টাৰটেইনমেণ্ট ব্লগ। আজি আমি যাম অলপ আমাৰ ওচৰতে থকা এটা বৰহোলা বুলি থকা জেগা আছে। টাউনে হয়, একচুৱেলি সৰু সুৰা টাউন হয়। মোৰ দুটামান কাম আছে। ভিডিঅ'টো কি হয় নাজানো, কিন্তু বনাবলৈ চেষ্টা কৰিম। আপোনালোকক চাব সহযোগ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান এটা সুন্দৰ পৰিৱেশ চাব পাৰে। চবফালে ধাননি কিমান সুন্দৰ পৰিৱেশ। আমাৰ গাঁৱলীয়া মানুহ চব ধাননীয়া হয় ন, চব ধাননি কিমান সুন্দৰ এক পৰিৱেশ চাওক। আহি আমি পালোহি বৰহোলা। এইখনে হ'ল বৰহোলা। এইখনে বৰহোলা এখন টাউন হয়। ভালকৈ চাওক, এখন বৰহোলা টাউন হয়, সৰু সুৰা টাউন আৰু এই বৰহোলা টাউনখন চাই যাওক, উপভোগ কৰক, চাই যাওক আৰু মজা লৈ যাওক। হেল্ল' গাইজ, এয়া আমি আহি পালোঁ চেলুন। ইয়াত দেখিব পাইছে, মই যে কৈছোঁ আপোনাৰ দুটা কাম আছে বুলি কৈছোঁ। এটা কাম হ'ল মোৰ চোলাটোৰ কথা, এইটো দেখিবই। আৰু এইফালে চেলুন পাইছোঁ, এই আছে মিনটো। মই ইয়াতে চুলি কাটো। এতিয়া নিজে কিবা এটা কথা ক'ব। তুমি ক'বা, ভাল লাগিছে তোমাক লগ পাই, বহুত দিনৰ মূৰত আজি লগ পাইছোঁ, তেনেকুৱা ভাল নহয় এতিয়া। আৰু এইফালে আমাৰ আছে দিবুদা। নিশ্চয় তোমাক দেখি ভাল লাগিলে। আৰু তুমি যে নতুন চেনেল এটা খুলিছা, মানে ভাল লাগিছে। তুমি ভৱিষ্যতে উপকৃত হোৱা। তোমাক ভাল লাগিছে। এইফালে কোনোবা আহিব বিচাৰিলে আহিব পাৰে। ইয়াতে এটা বহুত ধুনীয়া চুলি কটা হয়, আৰু মইতো প্ৰায় ইয়াতে কাটিব আহোঁ। তো চাই যাব ভিডিঅ'টো। চুলিটো কাটি পেলাই লগ পাই আছোঁ। চুলিটো কাটি পেলাই লগ পাই আছোঁ।
দেখিব পাইছে মোৰ চুলি কটা হৈ গ'ল। এটা কথা মন কৰিব, যি সময়ত বিশেষকৈ চেলুন বা যিকোনো অন্য ব্যৱসায় কৰিবলৈ লাজ কৰে, তেনে এক সময়ত যিভাগিলা বৰহলা নগৰত চেলুন খুলি নিজে উপকৃত হোৱাৰ লগতে নিজৰ পৰিয়ালকো আৰ্থিকভাৱে সহায় কৰিছে। অসমীয়া ব্যৱসায় পথাৰখনত যেনেকৈ অনা অসমীয়াসকলে গ্ৰাস হৈ পেলাইছে, তেনে এক সময়ত মীনপুৰ বিপদাৰ বাবে অসমীয়া যুৱকক উৎসাহিত কৰিবলৈ আপোনালোকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। হেল্ল' গাইছ, আমি আহি পালোহি ইয়াত বিকি লাহন মোৰ লগত আছে এজন জনপ্ৰিয় গায়কে হয় মানে কি নিজেও এটা গান উলিয়াইছে। দাদা আপোনাৰ গানটো মানে কেতিয়া ৰিলিজ কৰিলে আৰু কিমান দিন হ'ল? এতিয়া তোমাৰ এবছৰ নাই হোৱা আৰু এমাহ আছে হ'বই এতিয়া। মানে আপোনাৰ আগতো আদৰি দিছে, ভালেই পাইছে। আগতো এতিয়া আকৌ এটা ওলাব। আগতো এটা আপোনাৰ সুন্দৰ গান এটা ওলাইছিলে। সেই গানটো যদি অকণমান দুখলাইন যদি আপুনি অকণমান যদি গাই দিয়ে তেতিয়া ভাল লাগিব। আগত যিটো গান ওলাইছে মানে এয়া এজন চাব পাৰে দাদা এখন দোকানো আছে। এয়া দোকানখন দাদা মানে কি দোকান দিয়ে চলি আছে বৰ্তমান। আৰু যদি কোনোবা কিবা যদি সহায় কৰিব বিচাৰে দাদাক কৰিব পাৰে, বৰহলা টাউনতে হয়। এতিয়া আপুনি গানটো অলপ দুলাইনমান হ'ব গাই দিছোঁ। খুৱাব পিছল লাগিব বঢ়িয়া বঢ়িয়া। এতিয়া ঠিক আছে। আৰু এতিয়া নতুন বছৰত আৰু নতুন গান আহি আছে দাদা। নতুন গান আহিলে আকৌ খেলিম বাৰু। নতুন গান আহিলে আমি আকৌ দাদাক এটা ভালকৈ এটা ইণ্টাৰভিউ এটা হ'ব। বছ এতিয়া এইখিনিয়ে। মোৰ চেনেলটো হয় পাৰ্থ এণ্টাৰটেইনমেণ্ট ব্লগ। আপুনি কিবা এটা কৰি দিলে ভাল পাম। চেনেলটোলৈ মোৰ ধন্যবাদ থাকিল আৰু মোৰ লগত কথা বতৰা পতাৰ কাৰণে, আলাপ আলোচনাটো কৰাৰ কাৰণে, আৰু ভৱিষ্যতলৈ উজ্জ্বল কামনা কৰোঁ। এই কামনা। ঠিক আছে, ধন্যবাদ দাদা। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। লগ পাম নতুন ভিডিঅ'ৰ লগত। টিল দেন টাটা। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনাই মোৰে কি কৰি আছে নে? মোক ক'বলৈ দিয়া নাই যে। ৰ'বা এনেকৈ নাই।